কি খবৰ আৰু ফাইনালি ভাল আছে তো নতুন এটা ভিডিঅ'ত মই এসকে আৰু আপোনালোকে চাই আছে ফাইনালি এসকে ব্লগ ইউটিউব চেনেলৰ ভিডিঅ' তো সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মোৰ তৰফৰ পৰা সকলোকে ঈদৰ শুভেচ্ছা আৰু মানে ইমান ফূৰ্তি কৰিব তো গাইজ মানে আজিৰ ভিডিঅ'টো মানে খুবেই মজা হ'বলৈ যাই আছে মানে আজি ফাইনালি আহি পালে আজি হ'ল কিমান তাৰিখ 29 তাৰিখটো ফাইনালি আজি পালে মোৰ ফেম্পে ভিছাটো তো গাইজ ফেম্পে ভিছাটো মই ল'বলৈ যাই আছোঁ কৈ যাই আছোঁ মানে কেনেকৈ ল'ম এ টু জেড আপোনালোকৰ শ্বেয়াৰ কৰি থাকিম তো গাইজ মানে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'টো মজা হ'বলৈ যাই আছে তো সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক তো গাইজ ফাইনালি আহি পাইছোঁ ৰাজাৰহাট তো মানে মোৰ ফেম্পে ভিছা কাৰ্ডটো আহিবই এতিয়া ইয়াৰ পৰা উইড্ৰ কৰিব লাগিব আৰু এতিয়া সময় হৈছে আপোনালোকে চাব পাৰে এতিয়া 2:35 পোৱা নাই 34 হৈছে তো গাইজ আধা ঘণ্টাৰ ভিতৰত আহিব যদি আহে তো ল'ম আৰু যদি নাহে এতিয়া মই মানে মোৰ কাম আছে সেইবাবে ইয়াতে ইমান দেৰি নকৰোঁ তো গাইজ মানে ভিছা কাৰ্ডটো আহিলে ল'ম আৰু নাহিলে গুচি যাম কাৰণ তো মানে মোৰ ঘৰৰ ওচৰতে এড্ৰেছ দিছিলোঁ ওচৰতে যাব লাগিছিল পিছে ৰাজাৰহাটৰ পৰা উইড্ৰ কৰিবলৈ কৈ আছে তো চাই থাকক আহে কি নাহে এই গাইজ ফাইনেলি আহি পালে মোৰ ফেম্পে ভিছা কাৰ্ডটো তো গাইজ ফাইনেলি মানে মই ভাবিলোঁ যে ইয়াতে অলপ মানে হেৰি হ'ব সেইবাবে মানে ইয়াতে মই মানে এইটো আনবক্সিং কৰিম তো গাইজ চাব পাৰিছে ইয়াতে লেখা আছে সাকিব ভাই তো গাইজ মানে অলৰেডি মানে ফেম্পে ভিছা কাৰ্ডটো অলৰেডি আহি গৈছে তো গাইজ এতিয়া আনবক্সিং কৰিম তো লেটছ গো চাই থাকিব তো মানে মই আগতে কৈছোঁ যে মই অসমীয়া ভাষা কওঁতে অলপ ভুল হ'ব পাৰে তো সেইবাবে মাফ কৰি দিব লেটছ গো আনবক্সিং কৰিম গাইজ মানে চাব পাৰিছে এইফালে লেখা আছে পেড বুলি মানে ফেম্পে ভিছা কাৰ্ডটো পেড কৰিছে তো এতিয়া আনবক্সিং কৰিম তো গাইজ আনবক্সিং কৰোঁতে অলপ প্ৰব্লেম হ'ব পাৰে কাৰণ এক হাতেদি মোবাইল ধৰিব লাগি আছে মিচিং দেখোন বাপৰে তো গাইজ মিচিং আৰু কেনেকৈ ইমান পেকিং কৰি দিছে তো গাইজ মই অলপ খুলি আছোঁ ভিডিঅ'টো স্কিপ কৰি অলৰেডি চিঙা হৈ গ'ল এতিয়া ভিতৰত কি আছে ভিতৰত তো গাইজ চাব পাৰিছে ইফালে ক'ত যা তো এইটো হ'ল ভিতৰত তো ইয়াৰ ভিতৰত আৰু কাৰ্ড আছে তো এতিয়া আৰু সহজ হৈ গৈছে নাযাবি দে ফাইনেলি চাব পাৰিছে ইমান ধুনীয়াকৈ পেকিং কৰি দিছে এইটো কি লৈছে হেল্ল' কিবা মানে এইটো আৰু স্কেনাৰ তো গাইজ মানে সেইটো মোৰ ফেম্পে ভিছা কাৰ্ডৰ এইটো কোড তো গাইজ স্কেনাৰ এইটো থাকক আৰু ইয়াতে আছে এইবিলাক কাৰ্ড আছে তো সেইবিলাকৰ কোনো দাম নাই তো গাইজ মোৰ কাৰ্ডটো ক'ত মেইন কাৰ্ড আছে মোৰ মেইন কাৰ্ডটো থাকিব লাগে পাই গৈছোঁ তো ফাইনেলি গাইজ চাব পাৰিছে এইটো হ'ল মোৰ মেইন কাৰ্ড তো সেই গাইজ চাব পাৰিছে ফাইনেলি এইটো হ'ল মোৰ কাৰ্ড ভিছা তো ফাইনেলি গাইজ আপোনালোকে যদি এনেকৈ কাৰ্ড অৰ্ডাৰ দিবলৈ বিচাৰে অলৰেডি মোৰ ডিছক্ৰিপশ্যনত যদি লিংক আছে তো আপোনালোকে ফেম্পেটো ডাউনলোড কৰক ডিছক্ৰিপশ্যনত মোৰ কোড আছে ৰেফাৰ কোডটো ইউজ কৰিলে আপোনালোকে 50 টকাকৈ পাব আৰু এইটোৰ দাম হ'ল মাত্ৰ 90 টকা তো ফাইনেলি এইটো ভিছা কাৰ্ডেদি মানে কি কাম এইটো মানে মানে বেলেগ দেশত গ'লে অলৰেডি আপোনালোকে মানে ভিছা কাৰ্ডৰ সহায়ত মানে পইচা ওলাব পাৰিব মানে কি ক'ম আৰু এইটো মানে 18 বছৰ হ'লে আৰু ৰিনিউ কৰিব পাৰি তো এইফালে লেখা আছে চাব পাৰে তো উল্টা হৈছে এইফালে দেখাই দিওঁ তো ফাইনেলি মানে লিংকটো মোৰ ডিছক্ৰিপশ্যনত আছে ফেম্পে ভিছা কাৰ্ডৰ তাৰ পৰা যায় আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ফেম্পে ভিছা কাৰ্ডটো আৰু মানে চৰি ইয়াৰ ভিছা কাৰ্ড নহয় ভিছা কাৰ্ড তো ফাইনেলি ফেম্পে মানে ৰিডিমটো মোৰ ডিছক্ৰিপশ্যনত আছে মানে যিটো ৰেফাৰ কোড তো ৰেফাৰ কোডটো ইউজ কৰি আপোনালোকে ফাইনেলি ল'ব পাৰিব তো গাইজ ফাইনেলি আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি পিছত থকা বেল নটিফিকেশ্যন ক্লিক কৰি অন কৰি ৰাখিব কাৰণ মই এইটো চেনেলত অলৰেডি ব্লগিং ভিডিঅ' দি থাকোঁ তো নতুন ব্লগিং ভিডিঅ' পাবলৈ মিছ নকৰিব আৰু সকলোকে ঈদৰ শুভেচ্ছা থাকিল আৰু সকলোৱে যাতে ঈদটো ভালে মানে উদযাপন কৰে তো লেটছ গো সকলো দেখুৱাই লৈ আনি সকলো অসমবাসী ৰাইজলৈ মোৰ ঈদৰ শুভেচ্ছা থাকিল হেপী ঈদ মোবাৰক